মই সলমান খানকে চাব আহিছোঁ কেমিঅ' ৰোল আছে সলমান খানৰ কেমিঅ' ৰোল আছে সেইটোৱে মই চাব আহিছোঁ সলমান খানৰ কেমিঅ' ৰোল। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি মই ধুবুৰী চিনেমা হলত চিনেমা চাব গৈছোঁ। ধুবুৰী চিনেমা হলৰ অৱস্থা ইমানেই বেয়া, মানে ইমানেই হুলস্থুল হৈ গৈছে ফ্ৰেণ্ড। মানে সব মানে শ্বাহৰুখ আৰু কোনোবাই যদি সলমান খানৰ ফেন, আৰু কোনোবাই শ্বাহৰুখ খানৰ ফেন, আৰু কোনোবাই জান ভাইৰ ফেন, আৰু কোনোবাই আছে শ্বাহৰুখ পাঠানৰ যিটো কেৰেক্টাৰ আছে এই কেৰেক্টাৰটো নিজে বনাই লৈছে, চুলিত এনেকুৱা কাটিছে, এনেকুৱা মানে পাঠানৰ ষ্টাইল। চবে এই দুটা ল'ৰা আছে পাঠানৰ, একদম পাঠানৰ ষ্টাইল লৈছে। কি ক'ম, চিনেমাটা একদম মজা হৈছে, ফাটাফাটি। মই চাই একদম পাগল হৈ গৈছোঁ, কিন্তু মই পূৰা চাব পৰা নাই, দুৰ্ভাগ্য। আধাহে চাইছোঁ। মানে ধুবুৰী চিনেমা হলখনত আজি কি হ'ল, ফিল্মখন আধা গৈছে, আৰু এই যিটো মেচিন আছিলে মেচিনটো বেয়া হৈ থাকিলে, সেইকাৰণে মই পূৰা ফিল্মখন চাব পৰা নাই, আধা চাইছোঁ। আধাখিনিতে ইমান মস্তি লাগিছে, ইমান মজা লাগিছে, মই ভাষাৰে ব্যক্ত কৰিব নোৱাৰোঁ, ইমান মজা লাগিছে। আপোনালোকৰ যদি পাঠানখন চোৱা নাই তেনেহ'লে চাবা, নিশ্চয় ভাল লাগিব আপোনালোককো। আৰু যোনে যোনে চাইছে পাঠানখন, প্লিজ কমেণ্ট কৰি জনাব আপোনালোকক কেনেকুৱা লাগিছে পাঠানখন। আপোনালোকক দেখাই আছোঁ ধুবুৰী চিনেমা হলত শ্বাহৰুখ খান, সলমান খানৰ ফেন। গাইজ, আপোনালোকক একদম শ্বাহৰুখ খানৰ ৰিয়েল ফেন, একদম ৰিয়েল লুকছ, মানে শ্বাহৰুখ খান পাঠানৰ একদম লুকছ, মানে পূৰা লুকছ বনাই লৈছে। চাওক একদম শ্বাহৰুখ খানৰ মানে কি ক'ম আৰু, লুকছ বনাই লৈছে শ্বাহरुख खान और पठान लुक। साउथ बाल के साउथ गाइस, पठान देखिए, फर्स्ट डे तो कंप्लीट हो चुका है, और भी टिकट है, बुकिंग कीजिए, पठान को ब्लॉकबस्टर बनाइए। अभी कुछ बोलो। बस मैं तो यही कहना चाहता हूँ, आप सब और शाहरुख साहब और जितने भी पॉजिटिव लोग हैं सब जिंदा है, जिंदा है, जिंदा है। कुर्सी का पेड़ी बांध लो, मौसम बिगड़ना वाला। देखो गाइस, मौसम देखो। सब ধুবুৰী চিনেমা হলত ভিৰ চাওক। আপোনালোকক শ্বেয়াৰ নকৰাকৈ মই থাকিবই নোৱাৰিলোঁ, মানে ইমান ভিৰ। পাঠান সকলোৱে পাঠান চিনেমা চাবৰ বাবে এক্সাইটেড। ইমান দীঘলীয়া লাইন চাওক ধুবুৰী চিনেমা হলত, ইমান দীঘলীয়া লাইন চাওক। এইটো কেতিয়া টাইমৰ শ্ব'? 4:15 4:15 মিনিটৰ শ্ব'। দীঘলীয়া লাইন চাওক, টিকেট নাই, একদম অলৰেডি বুক, টিকেট নাই। কেনেকুৱা লাগি আছে লাইনত কি হয়? মই সলমান খানকে চাব আহিছোঁ কেমিঅ' ৰোল আছে সলমান খানৰ কেমিঅ' ৰোল আছে সেইটোৱে মই চাব আহিছোঁ। সলমান খানৰ কেমিঅ' ৰোল চাব আহিছে। সলমান খানৰ ফেন, বিগ ফেন। হেল্ল', কিমান টাইমৰ পৰা আছে ন? আমি মৰ্ণিং 9টা বজাৰ পৰা আহিছোঁ। মৰ্ণিং 9টা বজাৰ পৰা এই এনেকুৱা লাইনতে থিয় হৈ আছে। ইয়াতে আছোঁ আমি। চাওক সলমান খানৰ ফেন, বহুত ভাল লাগিলে। আৰু আমি বেলেগক সুধিম কেনেকুৱা, মানে কেতিয়াৰ পৰা লাইনত থিয় হৈ আছে। দাদা, আপুনি কেতিয়াৰ পৰা থিয় হৈ আছে ইয়াত লাইনত? 10টাৰ পৰা থিয় হৈ আছোঁ। এই দাদাই ৰাতিপুৱা 10টাৰ পৰা থিয় হৈ আছে লাইনত, মানে শ্বাহৰুখ খানৰ ফেন। চব যিমান চাইছে শ্বাহৰুখ খানৰ ফেন, শ্বাহৰুখ খানৰ ফেন। 4 ঘণ্টা ধৰি ইয়াতে থিয় দি আছোঁ। 4 ঘণ্টাৰ পৰা ইয়াতে থিয় দি আছে। টিকেটৰ বাবে, সকলোৱে টিকেটৰ বাবে 4.5 ঘণ্টা ধৰি ইয়াতে মানে দীঘলীয়া লাইনটো আপোনালোকক দেখাব চেষ্টা কৰিম। আপুনি কি ফেন হয়? শ্বাহৰুখ খানৰ? শ্বাহৰুখ খানৰ ফেন হে? শ্বাহৰুখ খানৰ ফেন কিবা ক'ব নেকি? কওক। পাঠানৰ ফেন যাওক, পাঠানৰ ফেন। 1 কিলোমিটাৰ মান, কেনেকুৱা 1 কিলোমিটাৰ দীঘলীয়া লাইন। ভাই কেনেকুৱা লাগি আছে? কেতিয়াৰ পৰা লাইনত আছে? এই ভাইটি দাদাটো 2 ঘণ্টাৰ পৰা লাইনত এনেকৈ থিয় দি আছে টিকেটৰ বাবে। হাই কৰি দিয়ে চবে। পাঠানৰ ফেন যাওক, পাঠানৰ ফেন যাওক। बोलो कोई 2 मिनट कोई सर जनाबो केनेको लगे আছে ধুবুৰী চিনেমা হলত দীঘলীয়া লাইন চাওক গাইস। একদম 1 কিলোমিটার ধামাকা
ভাল লাগি আছে আমিতো আগতে টিকেট সংগ্ৰহ কৰি ৰাখি থৈছোঁ সিহঁতে মানে কি কয় টিকেট সংগ্ৰহ কৰিব পৰা নাই এতিয়ালৈকে চব মানে এনেকুৱা লাইনত থিয় দি আছে টিকেটৰ বাবে তো যদি আপোনালোকে চোৱা নাই ফিল্মখন আজি যদি চাব নোৱাৰে কালি চাবা নিশ্চয় চিনেমাখন বহুত ধুনীয়া হ'ব আপোনালোকে নিশ্চয় চাব আহিব চ' গাইজ ভিডিঅ'টো আজি ইমানেই যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ছাপোৰ্ট কৰিব এনেকুৱা নতুন নতুন ভিডিঅ' মই আপডেট দি থাকিম আপোনালোকৰ বাবে আৰু সুস্থ থাকক ভালে থাকক এণ্ড লাভ ইউ বাই বাই